মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আমি পঢ়িম চতুৰ্থ শ্ৰেণীৰ EVS যিখন আছে পৰিৱেশ বিজ্ঞান তাৰে পাঠ নম্বৰ 6 সুস্থ আৰু সুখী জীৱন। এই লেসনটো থকা গোটেইবিলাক পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পোৱা মোক কমেন্ট সেকশনত জনাই দিবা। আহাচোন এতিয়া আমি সুস্থ আৰু সুখী জীৱন এই পাঠটো থকা প্ৰশ্ন উত্তৰবিলাক কেনেদৰে কৰিব লাগে চাই লওঁ। চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ বিজ্ঞান পাঠ 6 সুস্থ আৰু সুখী জীৱন তাৰে অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ টোপনি ভাল নহলে কি হয় তাৰ উত্তৰটো যিবিটা অপচন আমাক দিয়া আছে তাৰে ভিতৰত 2 নম্বৰ অপচনটো হ'ব কাৰেক্ট এনসাৰ ভালকৈ কামত মন দিব নোৱাৰি। খ নম্বৰ খাদ্য খোৱাৰ সময়ত কি কৰিব লাগে তাৰ উত্তৰটো লিখিবা 4 নম্বৰ যেটা অপচন একে ঠাইতে বহি খাদ্য খাব লাগে। ইয়াৰ পিছত 2 নম্বৰ আছে খালি ঠাই পূৰ কৰা। খালি ঠাইবিলাক মই লিখি আনিছোঁ তোমালোকে দেখিবলৈ পাইছা নিশ্চয়। ক নম্বৰ নিজৰ ভাল লগা কামবোৰ কৰি আমি আনন্দ অনুভৱ কৰোঁ। খ নম্বৰ খাদ্য মনপুতি আৰু সাৱধানে খাব লাগে। গ নম্বৰ খেলা ধূলাই শৰীৰৰ লগতে মনো সুস্থ ৰাখে। ইয়াৰ পিছত 3 নম্বৰ আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন খাদ্য মনোযোগেৰে খালে কি কি উপকাৰ হয় উত্তৰটি লিখিবা খাদ্য মনোযোগেৰে খালে আৰু ভালদৰে লাহে লাহে চোবাই খালে খাদ্যৰ সোৱাদ পোৱা যায় আৰু খাদ্য সহজে হজম হয়। খ নম্বৰ আমি ভাগৰ আঁতৰাবলৈ কি কি কৰিব লাগে তাৰ উত্তৰটি লিখিবা আমি ভাগৰ আঁতৰাবলৈ জিৰণি ল'ব লাগে বা শুব লাগে যাৰ ফলত শৰীৰ আৰু মন সতেজ হৈ উঠে আৰু আমি আকৌ উদ্যমেৰে কাম কৰিব পাৰোঁ। গ নম্বৰ প্ৰশ্ন আছে কোনবোৰ কামে মনত আনন্দ দিয়ে উত্তৰটি লিখিবা নিজৰ ভাল লগা কামবোৰ কৰিলে আমি আনন্দ অনুভৱ কৰোঁ। আনক সহায় কৰিলে কৃতজ্ঞতা জ্ঞাপন কৰিলে আনে আমাৰ আদৰ যতন ল'লে আৰু আমাক সুস্বাদু ব্যঞ্জন ৰান্ধি খুৱালে আমি আনন্দ উপভোগ কৰোঁ যিয়ে আমাৰ শৰীৰ সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰে। 4 নম্বৰ প্ৰশ্ন আছে শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ক নম্বৰ কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই মাটি চহাই বীজ সিঁচি শস্য চপায় সেইটো এটা শুদ্ধ উত্তৰ হয়। খ নম্বৰ আমাক সহায় কৰা সকলোৰে প্ৰতি কৃতজ্ঞ হ'ব লাগে সেইটো শুদ্ধ উত্তৰ। আৰু গ নম্বৰ ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল হয় এইটো এটা অশুদ্ধ উত্তৰ হয়। ইয়াৰ পিছৰ 5 নম্বৰ প্ৰশ্ন খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় লিখা তাৰ উত্তৰটি লিখিবা খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় হ'ল 1 নম্বৰ আৱশ্যকতকৈ বেছি খাদ্য খোৱা থালত ল'ব নালাগে অৰ্থাৎ আমি কাঁহীত আমি যিখিনি পৰিমাণৰ বস্তু খাব পাৰোঁ সেইখিনিহে ল'ব লাগে তাতকৈ এসোপা বস্তু আমি কাঁহীত ল'ব নালাগে। 2 নম্বৰ খোৱাৰ সময়ত কাঁহীৰ খাদ্যখিনি সম্পূৰ্ণকৈ খাব লাগে অৰ্থাৎ খোৱা খাদ্য পেলাব নালাগে। এইটো পইণ্টটো নিশ্চয় তোমালোকে বুজি পাইছা যে যিখিনি আমি খাব লাগে সেইখিনিয়ে খাওঁ তাতকৈ বেছি আমি খোৱা বস্তু লৈ খাদ্য বস্তুবিলাক অপচয় অৰ্থাৎ পেলাব নালাগে। 3 নম্বৰ খাদ্য উৎপাদনত কৃষকসকলৰ কঠোৰ শ্ৰম জড়িত হৈ থাকে সেয়েহে সকলোৱে খাদ্যৰ মূল্য বুজি খাদ্য অপচয় কৰাৰ পৰা বিৰত থাকিব লাগিব। অৰ্থাৎ খাদ্য বস্তু উৎপাদন কৰোঁতে নিশ্চয় কৃষকসকল যে আছে আমাৰ কৃষকসকলৰ বহুত কষ্ট হয় সেইকাৰণে তেওঁলোকৰ কষ্টৰ প্ৰতি প্ৰতিদান দিয়া হিচাপে আমি সকলো খোৱা বস্তু ভালদৰে নিয়মিতভাৱে খাব লাগে আৰু অযথা অপব্যয় কৰিব নালাগে। ইয়াৰ পিছৰ আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন আমাৰ শৰীৰৰ বাবে ব্যায়াম কিয় প্ৰয়োজনীয় উত্তৰটি লিখিবা আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ব্যায়াম অতি প্ৰয়োজনীয় কাৰণ ক নিয়মীয়াকৈ ব্যায়াম কৰিলে আমাৰ শৰীৰ সক্ৰিয় আৰু সবল হৈ থাকে। খ ব্যায়ামে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগ দূৰ কৰাত সহায় কৰে। গ ব্যায়ামে আমাৰ মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি কৰে। খ ব্যায়ামে খাদ্য হজম কৰাত সহায় কৰে আৰু ঙ ব্যায়ামে শৰীৰৰ পেশীসমূহ সবল কৰি ৰাখে আৰু আমাৰ মন প্ৰফুল্ল কৰি ৰাখে। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ ক্লাছ 4ৰ EVSৰ লেসন নম্বৰ 6 সুস্থ আৰু সুখী জীৱন। এইটো লেসন থকা গোটেইবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'ৰ ওপৰত যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট সেকশনত জনাই দিবা। সোনকালে লগ পাম তোমালোকক এই চেনেলৰ অন্য এটি ভিডিঅ'লৈ তেতিয়ালৈ ধন্যবাদ।